যমুনার অপ্রয়াকে বসুদেবে নামে যমুনা ইফালে নন্দৰ ঘৰত কি হৈছে শুনক এই নন্দৰ আমি যশোদাই কৰিছে শয়ন অল্প আগে দিলে জন্ম তই নাখন কৃষ্ণ কৃষ্ণ এই ইয়াতে বেঠে বসুদেৱে পুত্ৰ যশোৱাই ওৱাল ফুলে আনিলে মানে একদম আনন্দৰ সীমা নাই কিন্তু নন্দৰ ঘৰত কি হৈছে শুনক এই দবা বাজে শংখ বাজে বাজে কৰতা চৌপাকে টুপি নাচে মাজতে কৃষ্ণ ডাঙৰ হৈছে কৃষ্ণ ডাঙৰ হৈ কি কৰিলে এই গোপী গৈছিল গাঁৱলৈ কৃষ্ণ গৈছিল পাছত গোপী মস্ত হৰণ কৰি উঠিল কদম বস্ত্ৰ দিয়ে অহে যদুৰাই বস্ত্ৰৰ বিহনে আমাৰ কি হবি এতিয়া মানে গোপীসকলে গৈ কৃষ্ণৰ মাকক ক'লে যে সিদিনাখন আমাৰ বস্ত্ৰ হৰণ কৰিছে সিদিনাখন দধিৰ বান্ধ ভাঙিছে তোমাৰ কৃষ্ণ শাসন কৰিবা তেতিয়া মাকে মানে কৃষ্ণক মাৰি কৰি একো বুজাব পৰা নাই তেতিয়া মৰমতে মাকে কি কৈছে শুনক ও শ্যাম কানো দূৰৈ হৈ নাযাবা ফুলৰে বাংকি গঢ়াই থৈছো ঘৰতে বজাবা আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি দিহাবাক চমুকৈ আনিছোঁ যে সঁচাকৈ কথাটো গোটেইখন ওলাই গৈছে দুদিনমান বৃন্দাবনলৈ নোযোৱাকৈ আছিলে তাৰপিছত দুদিনমানৰ পিছত কি হ'ল এদিন কৃষ্ণই গৈ বাঁহী বজাই আছে সেই বাঁহীৰ মাত শুনি গোপীসকলে কি কৈছে শুনক এ শ্যাম কলিয়া কি ঘূৰে বজালা শ্যাম কলিয়া কি ঘূৰে বজালা
কি